নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছো মোৰ এখন ভিডিঅ'লৈ। অসম পুলিচৰ কাৰণে নিশ্চয় আপোনালোকে পঢ়া-শুনা আৰম্ভ কৰিছে আৰু অসম পুলিচৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ এখন ভিডিঅ'ত ষ্টেটিক জিকেৰ একেবাৰে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক লৈ পেলাই মোৰ এখন ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু এই গোটেইখিনি কুৱেশ্যন জানিবৰ কাৰণে ভিডিঅ'টো একেবাৰে শেষলৈ চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে নিজৰ ফ্ৰেণ্ড আৰু নিজৰ পৰিয়ালবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব। প্ৰথম কুৱেশ্যনটো হৈছে যে 24th Shanghai Cooperation Organization SCO বুলি কোৱা হয় সামিট হেল্ড ইন হুইচ প্লেচ। এই মাত্ৰ আপোনাৰ ক'বলৈ গ'লে মানে বেছি দিন হোৱা নাই, ৰিচেণ্টলি হৈছে আপোনাৰ সাংহাই কপাৰেশ্যনটো আৰু আপোনাৰ খুদিছে যে কোনটো ঠাইত মানে আপোনাৰ হেৰি হৈছে অনুষ্ঠিত হৈছিলে। গতিকে এইটো আপোনাৰ 24th Shanghai Cooperation সামিটটো হেল্ড হৈছিলে আপোনাৰ কাজাখস্তান। এইটো কথা মনত হ'ব যে কাজাখস্তানত আপোনাৰ এছিয় সামিটটো অৰ্গেনাইজ হৈছিলে, কিন্তু কাজাখস্তান আপোনাৰ কিহৰ কাৰণে হ'ল সেই বস্তুটো জানিবৰ কাৰণে এইটো চাই লওক যে আপোনাৰ এছিয় সামিট মানে যোনটো হয় সাংহাই কপাৰেশ্যনত। সাংহাই কপাৰেশ্যন হ'ল এটা আপোনাৰ প্ৰথমতে আছিলে এই সাংহাই কপাৰেশ্যন ফৰ্মেশ্যন হৈছিল 2001ত। এই 2001ত আছিল তেতিয়া আপোনাৰ 5টা দেশ মানে মিলি পেলাই এছিয় বা আপোনাৰ সাংহাই কপাৰেশ্যন ফৰ্মেশ্যন হৈছিল। তাত আছিলে চাইনা আছিলে, তাৰপিছত আপোনাৰ কাজাকিস্তান আছিলে, কিৰ্গিস্তান আছিলে, এনেকুৱা মিলাই পেলাই আপোনাৰ 5টা কাণ্ট্ৰি লগ হৈ সাংহাই কপাৰেশ্যন হৈছিলে। তাৰপিছত আপোনাৰ 2001ত আজাৰবাইজান আহিলে, আজাৰবাইজানৰ পিছত আজাৰবাইজান নতুনকৈ আহি গ'ল, আজাৰবাইজান দেশে তাৰপিছত পাৰ্টনাৰশ্বিপ হৈ গ'ল। তাৰপিছত আহি গ'ল আমাৰ ইণ্ডিয়া আৰু তাৰপিছত আহি গ'ল পাকিস্তান। এই কুৱেশ্যনটো মানে মনত থোৱাৰ এইটোৱে কাৰণ যে আপোনাৰ ইণ্ডিয়া ইয়াতে পাৰ্টিচিপেট কৰিছিলে, এছিয় সামিটত ইণ্ডিয়া পাৰ্টিচিপেট কৰিছিলে। গতিকে এই বস্তুটো মনত থ'ব লাগিব যে ইণ্ডিয়া পাৰ্টিচিপেট হোৱাৰ কাৰণে কুৱেশ্যনটো অহাৰ বহুত জৰুৰী বা আপোনাৰ সম্ভাৱনা আছে। গতিকে এইটো কথা মনত হ'ব যে আপোনাৰ 24th Shanghai Cooperation ক'ত হৈছিলে, কাজাখস্তান। কিন্তু ইয়াত মানে আমি কি কৰোঁ, ইয়াতে আপোনাৰ কেইটামান বস্তু আপোনাৰ মনত থ'ব লাগিব যে কাজাখস্তানৰ ক'ত হৈছিলে। কাজাখস্তানৰ হৈছিলে আপোনাৰ আস্তানাত হৈছিলে। আস্তানা হ'ল আপোনাৰ কাজাখস্তানৰ কেপিটেল আৰু কাজাখস্তানৰ আপোনাৰ কাৰেঞ্চি কোৱা হয়, কাৰেঞ্চিৰ নাম হৈছে কাজাখস্তানৰ কাৰেঞ্চিৰ নাম হৈছে টেংগে বুলি কয়। এইটো টেংগে বুলি কোৱা হয়। তাৰপিছত চাইনাৰ যদি আপুনি সোধে তেতিয়াহ'লে আপোনাৰ এইটো কোৱা হয় চাইনাৰ আপোনাৰ কেপিটেল হ'ল বেইজিং, সেইটো জানে আপোনালোকে নিশ্চয়, বেইজিং বুলি কোৱা হয়। আৰু আপোনাৰ কাৰেঞ্চি হৈছে ৰেনমিনবি বুলি কোৱা হয়। তাৰপিছত আজাৰবাইজান আপোনাৰ কেপিটেল হৈ গ'ল বাকু আৰু আপোনাৰ কাৰেঞ্চি হৈ গ'ল আপোনাৰ মানত বুলি কোৱা হয়। তাৰপিছত হৈ গ'ল তুৰ্কমেনিস্তান হ'ল আজবাগাট বুলি কোৱা হয়, আপোনাৰ কেপিটেলটো আজবাগাট আৰু কাৰেঞ্চি হৈছে মানত। গতিকে এনেকুৱা যেতিয়া কুৱেশ্যন আহিব, গতিকে আপোনালোকে যেতিয়া ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এইটো CCC ফৰ্মুলা বুলি কোৱা হয়, মানে কাণ্ট্ৰি তাৰপিছত কেপিটেল আৰু এইটো কোৱা হয় কাৰেঞ্চি, মানে 3টা ফৰ্মুলা বস্তু ইয়াতে মানে মনত হ'ব। যেতিয়া আপোনালোকে এনেকুৱা কুৱেশ্যনবিলাক দিব তেতিয়াহ'লে আপোনালোকে তেতিয়া কেপিটেল কি হ'ব, কাৰেঞ্চি কি হ'ব, এই কথা একেলগে মনত থৈ ল'ব। তেতিয়া আপোনাৰ কি হ'ব, দেশৰ লগতে কেপিটেল মনত থাকিব আৰু আপোনাৰ কাৰেঞ্চিও তেতিয়া মনত থাকি যাব। এতিয়া আমি যাওঁ 2 নম্বৰ কুৱেশ্যনলৈ। 2 নম্বৰ কুৱেশ্যনে কৈছে যে কেংগলি পাক ইজ দ্য হিষ্টৰিক নেম অফ হুইচ ষ্টেট। কাংলাই পাক কোনখন ৰাজ্যৰ ঐতিহাসিক নাম হয়। কাংলাই পাকৰ আপোনাৰ ঐতিহাসিক নাম কোনখন ৰাজ্যৰ হয়, ইয়াৰ এনচাৰটো হৈছে মণিপুৰৰ আপোনাৰ পুৰণি নাম হৈছে কাংলাই পাই বুলি কোৱা হয় সিহঁতৰ ভাষাত। গতিকে ইয়াৰ এনচাৰ হ'ব অপশ্যন বি। এতিয়া আমি চাওঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন কৈছে যে ক্লিনেষ্ট ভিলেজ ইন ইণ্ডিয়া এণ্ড এছিয়া, মানে আপোনাৰ একেবাৰে ক্লিনেষ্ট বা চাফা বা পৰিষ্কাৰ গাঁৱৰ নাম কি। পৰিষ্কাৰ একেবাৰে গাঁৱৰ নাম হৈছে আপোনাৰ মাউলিনলং ভিলেজ আছে আপোনাৰ মণিপুৰত। সেইটো মত হ'ব যে মাউলিনলং ভিলেজ হ'ল মণিপুৰত আৰু আপোনাৰ মাউলিনলং ভিলেজে হৈছে আপোনাৰ ক্লিনেষ্ট ভিলেজ ইন ইণ্ডিয়া এণ্ড এছিয়া। সেইটো কথা মত হ'ব যে মাউলিনলং ভিলেজ হৈছে আপোনাৰ ক্লিনেষ্ট ভিলেজ আৰু সেইটো আপোনাৰ এছিয়া আৰু ইণ্ডিয়াৰ ভিতৰতো একেবাৰে ক্লিনেষ্ট ভিলেজ হয়। গতিকে 3 নম্বৰ কুৱেশ্যন কৰিলোঁ। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যন কৈছে যে দি নেম অফ ৱৰ্ল্ডছ লাৰ্জেষ্ট ওমেন ৰান মাৰ্কেট ইজ। এই কুৱেশ্যনটো
প্ৰায় আপোনাৰ কুৱেশ্যনত প্ৰায়ভাগ এক্সামত মেবি সুধিব পাৰে বা আপোনাক সুধিছে এক্সামটোত গতিকে এই কুৱেশ্যনটো অহাৰ এটা চান্স আছে গতিকে এই কুৱেশ্যনৰ এনচাৰটো জানি থোৱাটো একেবাৰে জৰুৰী ইয়াত কৈছে যে বিশ্বৰ সৰ্ববৃহৎ মহিলা চালিত বজাৰখনৰ নাম কি গতিকে মহিলা চালিত বজাৰখন এটাই আছে সেইটো হৈছে আপোনাৰ ইমা কৈথল বুলি কোৱা হয় ইমা কৈথল বুলি কোৱা হয় গতিকে ইমা কৈথল আপোনাৰ তাতে থাকিব পাৰে কিন্তু ইয়াতে চাওক যে নুপি কৈথল ইমা কৈথল আৰু ইয়াত দিয়া আছে খয়ৰামবান্ধ কৈথল গতিকে ইমা কৈথলৰ আপোনাৰ তিনিটা নাম আছে ইয়াতে নুপি কৈথল আছে ইমা কৈথল আছে আৰু খয়ৰামবাই কৈথল গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন ডি অল অফ দ্য এবাভ সেইটো মত হ'ব অল অফ দ্য এবাভ আৰু আপোনাৰ ইমা কৈথল আপোনাৰ তিনিটা নাম এটা হ'ল নুপি কৈথল তাৰপিছত ইমা কৈথল আৰু খয়ৰামবান্ধ কৈথল গতিকে এই তিনিটা নামেৰে আপোনাৰ জনা যায় আপোনাৰ সেই মহিলা মাৰ্কেটটো আপোনাৰ তিনিটা নামেৰে জনা যায় নুপি কৈথলো বুলি কোৱা হয় ইমা কৈথলো কোৱা হয় খয়ৰামবান্ধো কোৱা হয় গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন ডি সেইটো আপোনাৰ এই মহিলা চালিত কুৱেশ্যনটো মানে আপোনাৰ প্ৰায়ভাগ এক্সামত সোধে গতিকে এই এনচাৰটো জানি থোৱাটো একেবাৰে জৰুৰী ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তাৰপিছত এই 5 নম্বৰ কুৱেশ্যনত যাওঁ ইয়াত কৈছে যে হু ইজ দ্য ডিৰেক্টৰ জেনেৰেল অফ পুলিচ আছাম এই কুৱেশ্যনটো দিয়াৰ এইটোৱে উদ্দেশ্য যে আপোনাৰ কিছুমান মানুহে যে আপোনাৰ ডিৰেক্টৰ ডিজিপি অফ আছাম নামটো গম পায় যে জিপি সিং বুলি কয় কিন্তু নামটোৰ ফুল ফৰ্মটো নাজানে যে আপোনাৰ পুৰা নামটো কি হয় গতিকে ইয়াৰ মই সেইটো কাৰণে কুৱেশ্যনটো প্লেচ কৰিছোঁ তেওঁৰ আপোনাৰ জিপি সিঙৰ ফুল ফৰ্মটো হৈছে জ্ঞানেন্দ্ৰ প্ৰতাপ সিং IPS অফিচাৰ হয় জ্ঞানেন্দ্ৰ প্ৰতাপ সিং এইটো কথা মত হ'ব যে আপোনাৰ জিপি সিং ক'ৰবাত আপোনাৰ লিখা থাকিবও পাৰে নাথাকিবও পাৰে গতিকে সেইটো ক্ষেত্ৰত আপোনালোকে সদায় আপোনাৰ ফুল ফৰ্মটো মত হ'ব জ্ঞানেন্দ্ৰ প্ৰতাপ সিং IPS ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন চি এতিয়া আমি চাওঁ আৰু এটা কথা কৈ দিওঁ যে হাৰমিত সিং IPS তাৰপিছত প্ৰশান্ত কুমাৰ ভূঞা আৰু আপোনাৰ বিবেক ৰাজ সিং IPS এই গোটেইকেইজন হৈছে আমাৰ অসম আৰক্ষীৰ মুখ্য বিষয়া কিছুমান আছে গতিকে তেওঁলোকৰ ডেজিগনেশ্যন নিশ্চয় যদি আপোনালোকে জানে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত জনাব তথাপি মই কৈ দিওঁ হাৰমিত সিং হৈছে ডিৰেক্টৰ জেনেৰেল চিভিল ডিফেন্স এণ্ড কমাণ্ডেণ্ট জেনেৰেল অফ হোম গাৰ্ডছ আছাম তাৰপিছত আছে প্ৰশান্ত কুমাৰ ভূঞা হৈছে IGP ল এণ্ড অৰ্ডাৰ আছাম তাৰপিছত বিবেক ৰাজ সিং হৈছে আপোনাৰ IGP MPC আছাম গতিকে গোটেইকেইটা হৈছে অসম আৰক্ষীৰ মুখ্য মানুহ গতিকে আমি 6 নম্বৰ কুৱেশ্যনলৈ যাওঁ 6 নম্বৰ কুৱেশ্যনে কি কৰিছে চাওক যে হোৱাট ইজ দ্য পৰ্টফলিঅ' অফ শ্ৰী সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰী দপ্তৰৰ নাম কি গতিকে মন্ত্ৰী দপ্তৰ আমিতো আগতে ধৰক তেওঁৰ যি আপোনাৰ পৰ্টফলিঅ' আছিল সেই একেই আছে কাৰণ আপোনাৰ কোনো ধৰণৰ চেঞ্জ হোৱা নাই তেওঁ মাত্ৰ আপোনাৰ বেছি দিন হোৱা নাই MP ইলেকশ্যন হৈ পেলাই তেওঁ বৰ্তমান সাংসদ হিচাপে বৰ্তমান তেওঁ শপত গ্ৰহণ কৰিছে আৰু তেওঁৰ মন্ত্ৰী দপ্তৰ হৈছে মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ ইয়াৰ অপশ্যন হ'ব অপশ্যন ডি এইটো কথা মনত হ'ব যে তেওঁৰ আপোনাৰ পৰ্টফলিঅ'টো আগৰ নিচিনা আছে তেওঁৰ পৰ্টফলিঅ'টো হৈছে মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ 7 নম্বৰ কুৱেশ্যনে চাওক কি দিছে হোৱাট ইজ গাটাৰ মাৰ্জিন ইন MS ৱৰ্ড গাটাৰ মাৰ্জিন বুলি কোৱা হয় গাটাৰ মাৰ্জিন MS ৱৰ্ড কি বুলি কৈছে গতিকে গাটাৰ মাৰ্জিনৰ বিষয়ে বহুত আপোনাৰ তেনেকুৱা কুৱেশ্যনবিলাক বনে আপোনাৰ পৰীক্ষাত গতিকে ইয়াৰ এনচাৰটো জানি থোৱাটো বিৰাটেই জৰুৰী গতিকে গাটাৰ মাৰ্জিন মানে হৈছে যে মাৰ্জিন ডেট ইজ এডেড টু দ্য বাইণ্ডিং ছাইড অফ পেজ ৱেন প্ৰিণ্টিং এইটো কথা মনত হ'ব যে অপশ্যন চি যোনটো দিয়া হৈছে যে মাৰ্জিন ডেট ইজ এডেড টু দ্য বাইণ্ডিং ছাইড অফ পেজ ৱেন প্ৰিণ্টিং মানে আপোনাৰ এটা পেজ আছে সাপোজ আমি যোনটো আপোনাৰ ডকুমেণ্ট আমি সাপোজ যোনটো প্ৰিণ্ট কৰোঁ সাপোজ এইটোৱে আপোনাৰ এটা সাপোজ ডকুমেণ্ট যদি হয় তেতিয়াহ'লে আপোনাৰ এই লেফ্ট সাইডে যোনখিনি থাকিব মানে বাইণ্ডিং কৰিবৰ কাৰণে সেই আপোনাৰ এৰিয়াটো কোৱা হয় গাটাৰ মাৰ্জিন এই গাটাৰ মাৰ্জিন যোনটো বাইণ্ডিং কৰিবৰ কাৰণে থোৱা হয় তাক কোৱা হয় গাটাৰ মাৰ্জিন এই গাটাৰ মাৰ্জিনৰ বিষয়ে বহুতেই নাজানে গতিকে এই এনচাৰটো জানি থোৱাটো বিৰাটেই জৰুৰী যে বাইণ্ডিং কৰিবৰ কাৰণে যিখিনি ঠাই মানে থোৱা হয় পেজত সেইখিনি কোৱা হয় ৱেন প্ৰিণ্টিং কৰিবৰ কাৰণে ইয়াত কৈছে যে মাৰ্জিন ডেট ইজ এডেড টু দ্য বাইণ্ডিং ছাইড অফ পেজ ৱেন প্ৰিণ্টিং কৰাৰ টাইমত যোনটো আপোনাৰ বাইণ্ডিং কৰিব যিখিনি ঠাই এৰা হয় তাক কোৱা হয় আপোনাৰ গাটাৰ মাৰ্জিন এইটো কথা মনত হ'ব গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন চি এতিয়া আমি চাওঁ 8 নম্বৰ কুৱেশ্যন কৈছে যে ইন হুইচ নেশ্যনেল পাৰ্ক গল্ডেন লাংগুৰ ফাউণ্ড গতিকে এই কুৱেশ্যনটো বিৰাটেই জৰুৰী আৰু আপোনাৰ প্ৰায় সোধে এই কুৱেশ্যনটো যে আপোনাৰ গল্ডেন লাংগুৰ ক'ত পোৱা যায় বাৰু একমাত্ৰ তেনেকুৱা নেশ্যনেল পাৰ্ক আছে য'ত হৈছে আপোনাৰ
গোল্ডেন লাংগুৰ পোৱা যায় গতিকে সেই নেশ্যনেল পাৰ্কটো হৈছে আপোনাৰ মানস নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্কত আপোনাৰ গোল্ডেন লাং বা সোণালী বান্দৰ পোৱা যায় আৰু মানস নেশ্যনেল পাৰ্ক আছে আপোনাৰ বৰপেটা এণ্ড বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মাজত পৰে বা আপোনাৰ ভূটান সাইডে পৰে এইটো বঙাইগাঁও ডিষ্ট্ৰিক্টৰ মাজত পৰে সেইটো কথা মনত হ'ব যে মানস নেশ্যনেল পাৰ্কটো হৈছে বৰপেটা আৰু বঙাইগাঁৱৰ মাজত আৰু তাতে আপোনাৰ কি হৈছে আপোনাৰ গোল্ডেন লাংগুৰটো পোৱা যায় বা সোণালী বান্দৰটো পোৱা যায় তাৰপিছত কাজিৰঙাৰ বিষয়ে সবেই গম পায় কাজিৰঙাত আপোনাৰ বৰ্তমান নগাঁও ডিষ্ট্ৰিক্টত পৰে হয়নে নগাঁও আৰু আপোনাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মাজত পৰে গতিকে কাজিৰঙাত আপোনাৰ এশিঙীয়া গড়ৰ কাৰণে ফেমাছ আৰু লগতে ৱাইল্ড বাফেলো পোৱা যায় তাতে আৰু পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আৰু গিবন ৱাইল্ড লাইফ চেঞ্চুৰী পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে এইটো মনত হ'ব পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আছে মৰিগাঁও ডিষ্ট্ৰিক্টত পৰে মৰিগাঁও ডিষ্ট্ৰিক্টত আপোনাৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী আছে তাৰপিছত গিবন ৱাইল্ড লাইফ চেঞ্চুৰী গিবন আছে আপোনাৰ যোৰহাটত গিবন ৱাইল্ড লাইফ চেঞ্চুৰী গতিকে আপোনাৰ এই 4টা ৰাষ্ট্ৰীয় উদ্যান আছে গতিকে ৰাষ্ট্ৰীয় উদ্যান আৰু ৱাইল্ড লাইফ চেঞ্চুৰী দিয়া হৈছে মই আপোনাক এইটো ক্ষেত্ৰত ক'ম যে যিমান আপোনাৰ নেশ্যনেল পাৰ্ক আছে অসমত নেশ্যনেল পাৰ্ক যিকেইটা নাম আছে গতিকে সেই গোটেইখিনি নাম লিখি ল'ব তাৰপিছত আপোনাৰ সেই আপোনাৰ নেশ্যনেল পাৰ্কবিলাক কোনটো ডিষ্ট্ৰিক্টত অৱস্থিত সেইবিলাক মনত হ'ব বা তাৰপিছত আপোনাৰ যিবিলাক ধৰক আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে ৱাইল্ড লাইফ চেঞ্চুৰীবিলাক নাম লিখি ল'লে ৱাইল্ড লাইফ চেঞ্চুৰী গোটেইখিনি নাম লিখি পেলাই সেই ডিষ্ট্ৰিক্টবিলাক লিখি ল'লে আৰু নিজৰ পঢ়া টেবুলৰ সন্মুখত মাৰি থ'ব তেতিয়া চাব আপোনাৰ গোটেই ডিষ্ট্ৰিক্টবিলাক আপোনাৰ বঢ়িয়াকৈ আপুনি ক'ব পাৰিব তেতিয়া কোনটো ডিষ্ট্ৰিক্টত আপোনাৰ কোনটো ৱাইল্ড লাইফ চেঞ্চুৰী বা কোনটো নেশ্যনেল পাৰ্ক অৱস্থিত আপোনাৰ সলসলি হৈ যাব তেতিয়া গতিকে এইটো ক্ষেত্ৰত মনত হ'ব যে আপোনাৰ গোল্ডেন লাংগুৰ বা সোণালী বান্দৰ পোৱা যায় আপোনাৰ মানস নেশ্যনেল পাৰ্কত পোৱা যায় এতিয়া আমি চাওঁ 9 নম্বৰ কুৱেশ্যন কি দিয়া হৈছে ইয়াত দিয়া হৈছে যে হুইচ আৰ্টিকল এম্পাৱাৰ্ছ দ্য প্ৰেচিডেণ্ট টু গ্ৰাণ্ট পাৰ্ডনছ এটচেট্ৰা এণ্ড টু ছাছপেণ্ড ৰিমিট অৰ কমিউট চেণ্টেন্সেছ ইন চাৰ্টেন কেছেছ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিক ক্ষমা আদি প্ৰদান আৰু কিছুমান বিশেষ ক্ষেত্ৰত শান্তি স্থগিত ৰখা ৰিমিট বা হ্ৰাস কৰাৰ ক্ষমতা প্ৰদান কৰে যিহেতু আপোনাৰ এমপি ইলেকশ্যন পাৰ হোৱা বেছি দিন হোৱা নাই গতিকে আপোনাৰ যিয়ে এক্সাম নিদিব এতিয়া আসাম পুলিচৰ এক্সামেই হওক বা আপোনাৰ যিকোনো এক্সাম এটেম্প কৰিব তাতে আপোনাৰ কনষ্টিটিউশ্যনৰ ওপৰত বা আপোনাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত আপোনাৰ কুৱেশ্যন থাকিবই গতিকে আপোনাৰ তাতে আপোনাৰ মেক্সিমাম কুৱেশ্যন আশা কৰিব পাৰে ইণ্ডিয়ান কনষ্টিটিউশ্যন বা আপোনাৰ ইণ্ডিয়ান পলিটিৰ ওপৰত গতিকে এইটো ক্ষেত্ৰত আপোনাৰ এনচাৰ হ'ব যে আৰ্টিকল 72 মতে প্ৰেচিডেণ্টে এইবিলাক পাৱাৰ পায় য'ত মানে কি হয় প্ৰেচিডেণ্টে ছাছপেণ্ড ৰিমিট আৰু কমিউট চেণ্টেন্স এইবিলাক আপোনাৰ কি হয় তেওঁ ঘোষণা কৰিব পাৰে গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন বি বাকী আপোনাৰ ইয়াতে যোনটো আৰ্টিকল 71, 73, 74 সেইটো বিষয়ে মই কৈ দিওঁ আৰ্টিকল 71 মতে প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনটো কৰা হয় সেইটো মনত হ'ব যে প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ বিষয়ে আপোনাৰ 71 আৰ্টিকল মতে কণ্ডাক্ট কৰা হয় তাৰপিছত 73ত আপোনাৰ আৰ্টিকল 73 মতে পাৰ্লিয়ামেণ্টৰ চাপত যিকোনো ল পাছ হোৱাৰ পিছত সেইটো আপোনাৰ লটো ফিল্ডত মানে এক্টিভ কৰাটো বা আপোনাৰ আপোনাৰ ইনাক্ট কৰাটো আৰ্টিকল 73ত মেনশ্যন কৰা হৈছে আৰু আৰ্টিকল 74 মতে আপোনাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছৰ আপোনাৰ হেড হ'ব আপোনাৰ প্ৰাইম মিনিষ্টাৰ আৰু সেই প্ৰাইম মিনিষ্টাৰে আপোনাৰ প্ৰেচিডেণ্টক যিকোনো ক্ষেত্ৰত আপোনাৰ এডভাইচ দিব পাৰে আৰু প্ৰেচিডেণ্টে সেইমতে কেতিয়াবা একশ্যন ল'ব পাৰে গতিকে এইটো ক্ষেত্ৰত আপোনাৰ 74 বিষয়ে মেনশ্যন কৰা হৈছে গতিকে গোটেই আপোনাৰ ইয়াতে 71, 72, 73, 74 আপোনাৰ আৰ্টিকলৰ বিষয়ে ক'লোঁ গতিকে এই বস্তুখিনি আপোনালোকে বহীত নোট কৰি ল'ব যে আপোনাৰ 71 মতে প্ৰেচিডেণ্টৰ বা ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যনটো কৰা হয় 72 মতে আপোনাৰ প্ৰেচিডেণ্টৰ যিমান ছাছপেণ্ড ৰিমিট এইবিলাক গোটেইখিনি তাতে আপোনাৰ প্ৰেচিডেণ্টে কৰিব পাৰে 73 মতে পাৰ্লিয়ামেণ্টৰ আপোনাৰ যিখিনি আপোনাৰ ল পাছ কৰা হয় বা আপোনাৰ যিকোনো এক্ট পাছ কৰা হয় সেই এক্টটো আপোনাৰ ফিল্ডত ইনাক্ট কৰাটো আপোনাৰ আৰ্টিকল 73ত মেনশ্যন কৰা হৈছে আৰু 74ত আপোনাৰ প্ৰাইম মিনিষ্টাৰ আপোনাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছৰ ক্ষেত্ৰত আপোনাৰ হেড হ'ব আৰু তেওঁ আপোনাৰ প্ৰেচিডেণ্টক যিকোনো ক্ষেত্ৰত এডভাইচ কৰিব পাৰে গতিকে সেইটো বিষয়ে আপোনাৰ আৰ্টিকল 74ত মেনশ্যন কৰা হৈছে গতিকে মই এইটো ক্ষেত্ৰত আপোনাক এইটোৱে ক'ম যে আপোনাৰ প্ৰেচিডেণ্টৰ লগত যিমান জড়িত আপোনাৰ সেই আৰ্টিকল আছে সেই গোটেইখিনি মনত হ'ব গতিকে সেইটো মনত হ'লে আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আমি চাওঁ 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যনে কি দিছে যে 42nd Constitutional Amendment Act 1976 is also called a mini constitution which includes 3 words in the preamble are
আপোনাৰ 42nd 1976 যোনটো আপোনাৰ হেৰি হৈছিলে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট হৈছিলে সেইটো আপোনাৰ একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ এইটো আপোনাৰ যোনটো এমেণ্ডমেণ্ট হৈছিলে সেই এমেণ্ডমেণ্টতে আপোনাৰ তিনিটা আপোনাৰ একেবাৰে আপোনাৰ ইম্পৰ্টেণ্ট ৱৰ্ড সোমোৱা হৈছিলে সেই ৱৰ্ডকেইটা হৈছে ছ'চিয়েলিষ্ট ছিকুলাৰ এণ্ড ইণ্টিগ্ৰিটি এইবিলাক আপোনাৰ তিনিটা ৱৰ্ড সোমাই পেলাই লগালগ আমাৰ প্ৰিএম্বলটো এমেণ্ডমেণ্ট কৰা হৈছিলে গতিকে এইটো ক্ষেত্ৰত মত হ'ব আপোনাৰ তিনিটা ৱৰ্ড আপোনাৰ তাতে সোমোৱা হৈছিলে এটা হৈছে ছ'চিয়েলিষ্ট ছিকুলাৰ আৰু ইণ্টিগ্ৰিটি গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন ডি এতিয়া আমি চাওঁ 11 নম্বৰ কুৱেশ্যন 11 নম্বৰ কুৱেশ্যন হৈছে বাই হুইচ এক্ট মেড দ্য বিগিনিং অফ দ্য পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম ইন ইণ্ডিয়া চাওক এই কুৱেশ্যনটো বিৰাটেই জৰুৰী কাৰণ আপোনাৰ তেনেকুৱা কুৱেশ্যনবিলাক আপোনাৰ পৰীক্ষাবিলাকত সোধেই আসাম পুলিচৰ এক্সাম হওক বা তেনেকুৱা বেলেগ এক্সাম হওক গতিকে আসাম পুলিচৰ ক্ষেত্ৰত এইটো মই বিৰাটেই মানে জৰুৰী বুলি ভাবোঁ যে আপোনাৰ ইয়াতে কৈছে যে পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো ভাৰতত কেতিয়াৰ পৰা লাগু হ'ল গতিকে পাৰ্লিয়ামেণ্টাৰী আপোনাৰ এক্ট বা আপোনাৰ ছিষ্টেমটো কেতিয়া আহিছিলে সেই ছিষ্টেমবিলাক আহোঁতে কিছুমান আপোনাৰ এক্টবিলাক পাছ কৰিহে আপোনাৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো আহিছিলে আৰু সেই ছিষ্টেমটো পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো আহিছিলে চাৰ্টাৰ এক্ট 1853 এক্ট মতে এইটো কথা মত হ'ব যে চাৰ্টাৰ এক্ট যোনটো হৈছিলে আৰু চাৰ্টাৰ এক্ট 1853 মতে আপোনাৰ পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমটো আহিছিলে গতিকে চাৰ্টাৰ এক্ট ফাৰ্ষ্ট আপোনাৰ ষ্টাৰ্টিং হৈছিলে 1813 পিছত 33 আহিলে 33 পিছত 53 আহিলে তাৰপিছত আহিলে 93 গতিকে এনেকুৱা আপোনাৰ চাৰ্টাৰ এক্টবিলাক আহি আমাৰ গোটেই ছিষ্টেমবিলাক সংশোধনী কৰা হৈছিলে বা বেলেগ নতুন বস্তুবিলাক আহিছিলে এতিয়া এইটো ক্ষেত্ৰত মই ক'ম যে চাৰ্টাৰ এক্ট আপোনাৰ 1813 কি আছিলে তাৰপিছত 1833 কি আছিলে 93 কি আছিলে 53 কি আছিলে গোটেই বস্তুখিনি চাই ল'ব তেতিয়া আপোনাৰ কি হ'ব ইয়াৰ আপোনাৰ চাৰ্টাৰ এক্টৰ লগত জড়িত কিছুমান কুৱেশ্যনবিলাক যদি ফৰ্মেশ্যন কৰে তেতিয়াহ'লে আপোনাক বঢ়িয়াকৈ এটেম্প কৰিব পাৰিব গতিকে এতিয়া আমি 12 নম্বৰ কুৱেশ্যনলৈ যাওঁ 12 নম্বৰ কুৱেশ্যনত কৈছে যে সৰ্বশিক্ষা অভিযান লঞ্চড ইন হুইচ ইয়াৰ সৰ্বশিক্ষা অভিযান কেতিয়া লাগু কৰা হৈছিল বা কেতিয়া আৰম্ভ হৈছিল এইটো কথা মত হ'ব যে সৰ্বশিক্ষা 2000 পৰা 2001ৰ মাজত হৈছিলে গতিকে সেইটো কাৰণে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন ডি বি এণ্ড চি অপশ্যন বি এণ্ড চি অপশ্যন হ'ব ডি ইয়াৰ কাৰণে হ'ব বথ বি এণ্ড চি 2000 পৰা 2001ৰ মাজত আপোনাৰ সেইটো হৈছিলে আৰম্ভণি হৈছিলে গতিকে সেইটো কাৰণে আপোনাৰ এনচাৰ হ'ব বথ বি এণ্ড চি এতিয়া আমি চাওঁ 13 নম্বৰ কুৱেশ্যনত কৈছে যে ইন হুইচ শিডিউল দ্য এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউল এৰিয়াছ এণ্ড শিডিউল ট্ৰাইবছ আৰ মেনশ্যনড গতিকে এই কুৱেশ্যনটোৰ এনচাৰ হৈছে আপোনাৰ চি মানে চি হৈছে ফিফ্থ শিডিউলত আপোনাৰ শিডিউল এৰিয়াছ আৰু শিডিউল ট্ৰাইবৰ যোনটো আপোনাৰ এডমিনিষ্ট্ৰেশ্যন আছে সেইটো বিষয়ে মেনশ্যন কৰা হৈছে গতিকে এইটো ক্ষেত্ৰত মই আপোনাৰ কনষ্টিটিউশ্যন বিষয়ে অলপ মই কৈ দিওঁ কনষ্টিটিউশ্যনটো যেতিয়া আপোনাৰ কনষ্টিটিউশ্যন যেতিয়া ফৰ্মেশ্যন বা যেতিয়া হৈছিলে ফাৰ্ষ্ট যেতিয়া হৈছিলে তেতিয়া কনষ্টিটিউশ্যনৰ আৰ্টিকল আছিলে 395টা আৰ্টিকল আছিলে তেতিয়া 395 আৰ্টিকল আছিলে আৰু 22টা পাৰ্ট আছিলে আৰু 12টা শিডিউল আছিলে কিন্তু সেই আপোনাৰ 395টো বৰ্তমান হৈ গৈছে এতিয়া 448 পাৰ্টছ আছে আপোনাৰ 25 আৰু শিডিউল আছে বৰ্তমান 12টা এইটো কথা মত হ'ব বৰ্তমান হৈছে 448 আৰ্টিকল 25 পাৰ্টছ আৰু 12 হৈছে শিডিউল গতিকে এই শিডিউল বিষয়ে মই কৈ দিওঁ ইয়াতে কি আছে গতিকে 1 নম্বৰ শিডিউলত আছে আপোনাৰ গোটেই নেম অফ দ্য ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ মানে ষ্টেটছৰ যিমান নাম আছে সেইটো বিষয়ে আৰু ইউনিয়ন টেৰিটৰিজৰ বিষয়ে যিমান ধৰক নাম আছে গোটেই ইয়াতে মেনশ্যন কৰা হৈছে তাৰপিছত 2 নম্বৰ যোনটো হেৰি আছে শিডিউল আছে 2 নম্বৰ শিডিউলত আপোনাৰ লিখা হৈছে তাতে চেলেৰিছৰ বিষয়ে চেলেৰি আৰু এলাউন্সৰ বিষয়ে লিখা হৈছে চেলেৰি এণ্ড এলাউন্স এইটো মত হ'ব চেলেৰি এণ্ড এলাউন্সৰ বিষয়ে মেনশ্যন কৰা হৈছে আৰ্টিকল শিডিউল 2 নম্বৰ তাৰপিছত আছে 3 নম্বৰ শিডিউলত মেনশ্যন কৰা হৈছে নম্বৰ শিডিউলত মেনশ্যন কৰা হৈছে অথ এণ্ড এফাৰ্মেশ্যন যিমান ধৰক আমি শপত গ্ৰহণ যোনটো আছে সেইটো বিষয়ে ইয়াতে 3 নম্বৰ শিডিউলত মেনশ্যন কৰা হৈছে তাৰপিছত 4 নম্বৰ শিডিউল আছে 4 নম্বৰ শিডিউলত আছে ডিষ্ট্ৰিবিউশ্যন অফ চিটছ এমং দি ষ্টেটছ ফৰ দি ইন ৰাজ্যসভাৰ যোনটো চিট আছে সেই ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে ইয়াতে লিখা হৈছে ডিষ্ট্ৰিবিউশ্যন অফ চিটছ এইটো মত হ'ব ডিষ্ট্ৰিবিউশ্যন অফ চিটছ among the states in for Rajya Sabha কাৰণে mainly
ৰাজ্যসভাৰ যোনটো সিটৰ ডিস্ট্ৰিবিউশন আছে সেইটো বিষয় ইয়াতে মেনশন কৰা হৈছে তাৰপিছত আছে 5 নম্বৰ আৰ্টিকল এইমাত্ৰ ক'লোৱে যে আপোনাৰ যোনটো এডমিনিষ্ট্ৰেচন আছে এডমিনিষ্ট্ৰেচনৰ যোনটো আপোনাৰ শিডিউল এৰিয়া বা শিডিউল ট্ৰাইবৰ যোনটো এডমিনিষ্ট্ৰেচন সেইটো আপোনাৰ 5 নম্বৰ আৰ্টিকল আছে তাৰপিছত আপোনাৰ 6 নম্বৰ আৰ্টিকল আছে 6 নম্বৰ আৰ্টিকলত স্পেচিয়েল তাত লিখা আছে যে আসাম তাৰপিছত আসামৰ পিছত মেঘালয়া তাৰপিছত মিজো এণ্ড ত্ৰিপুৰা এই চাৰিটা ৰাজ্যৰ বিষয়ে যোনটো আপোনাৰ এডমিনিষ্ট্ৰেচনৰ কণ্ট্ৰলৰ বিষয়ে 6 নম্বৰ আৰ্টিকলত বা আপোনাৰ 6 নম্বৰ শিডিউলত মেনশন কৰা হৈছে তাৰপিছত আছে 7 নম্বৰ যোনটো আপোনাৰ হেৰি আছে শিডিউল আছে 7 নম্বৰ শিডিউলত আছে 7 নম্বৰ শিডিউলত তিনটা আপোনাৰ লিষ্টৰ বিষয়ে আপোনাৰ মেনশন কৰা হৈছে তাতে আপোনাৰ ষ্টেট লিষ্ট তাৰপিছত আপোনাৰ ইউনিয়ন টেৰিটৰি লিষ্ট আৰু আপোনাৰ এটা কোৱা হয় কনকাৰেন্ট লিষ্ট তিনটা কনকারেন্ট লিষ্ট এই কনকারেন্ট লিষ্টৰ বিষয়ে তাতে মেনশন কৰা হৈছে তাৰপিছত 8 নম্বৰ শিডিউল আছে 8 নম্বৰ শিডিউলত যিমান আপোনাৰ অফিচিয়েল ল্যাঙ্গুৱেজ আছে অফিচিয়েল ল্যাঙ্গুৱেজ বৰ্তমান 22টা এই অফিচিয়েল ল্যাঙ্গুৱেজৰ বিষয়ে তাতে মেনশন কৰা হৈছে তাৰপিছত 9 নম্বৰ শিডিউলত যিমান আপোনাৰ ল্যান্ডৰ লগত জড়িত কিছুমান এক্ট আছে বা আপোনাৰ সেই এভলিউশন বা যিমান যি আছে গুটিখিনি ইয়াতে মেনশন কৰা হৈছে তাৰপিছত আছে আপোনাৰ 10 নম্বৰ শিডিউলত আছে আপোনাৰ যিমান ডিসকোয়ালিফিকেশন সাপোজ পাৰ্লিয়ামেন্টৰ যিবিলাক ধৰক হেৰি আছে ডিসকোয়ালিফিকেশন আছে সেই ডিসকোয়ালিফিকেশনৰ বিষয়ে মেনশন কৰা হৈছে তাৰপিছত আছে 11 নম্বৰ শিডিউলত আছে আপোনাৰ পঞ্চায়ত ৰাজৰ বিষয়ে তাতে মেনশন কৰা হৈছে তাৰপিছত আছে 12 নম্বৰ আছে আপোনাৰ মিউনিসিপাল বৰ্ডৰ যোনটো আপোনাৰ এক্টৰ বিষয়ে সেইটো লেখা হৈছে গতিকে মই আপোনাৰ গোটেই ইয়াতে আপোনাৰ 12টা শিডিউলৰ বিষয়ে ক'লো গতিকে একফালৰ পৰা আকৌ এবাৰ চাই ল'ব যদি বুজি পোৱা নাই প্ৰথমতে আপোনাৰ শিডিউল 1 ৰ পৰা 12 লৈকে আপোনাৰ জানাটো একেবাৰে জৰুৰী তাৰপিছত পাৰ্টছখিনি জানি ল'ব যে 22টা আপোনাৰ হেৰি 25টা পাৰ্টছ আছে সেই 25 পাৰ্টছ কি আছে গোটেইখিনি জানি ল'ব তাৰপিছত বাকি আপোনাৰ আৰ্টিকলবিলাক যিমান পাৰে আপোনালোকে মত হ'ব এতিয়া আমি যাওঁ 14 নম্বৰ কোৱেশ্চনলৈ 14 নম্বৰ কোৱেশ্চন খুৰিছে যে হু ইজ দ্য ডিৰেক্টৰ অফ সাগৰলৈ বহুদূৰ ফিল্ম হুইচ ইজ এ ফাৰ্ষ্ট আছামিজ ইণ্টাৰনেশ্যনেল এৱাৰ্ড উইনাৰ ফিল্ম প্ৰথম আপোনাৰ তেওঁ এইখন ফিল্মে পাইছিলে সাগৰলৈ বহুদূৰ ফিল্ম এই ফিল্মখনে আপোনাৰ ইণ্টাৰনেশ্যনেল এৱাৰ্ড এটা পাইছিলে আৰু সেই মুভিটোৰ ডিৰেক্টৰ কোন বুলি খুদিছে গতি মুভিটোৰ ডিৰেক্টৰ হৈছে জাহানু বৰুৱা সেইটো কথা মত হ'ব জাহানু বৰুৱাৰ আপোনাৰ ডিৰেকশ্যনত আপোনাৰ এইখন মুভি বনিছিলে আৰু ফিল্মটোৰ নাম আছিল সাগৰলৈ বহুত দূৰ এতিয়া আমি যাওঁ 15 নম্বৰ কোৱেশ্চনলৈ 15 নম্বৰ কোৱেশ্চন কৈছে যে ফাৰ্ষ্ট আম্বেদকাৰ এৱাৰ্ডি অফ আসাম অসমৰ ফাৰ্ষ্ট আম্বেদকাৰ এৱাৰ্ডি কোন হয় গতিকে এইটো ইয়াৰ এনসাৰ মত হ'ব যে চেতনা দাস হৈছে প্ৰথম অসমৰ আম্বেদকাৰ এৱাৰ্ডি গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন সি তাৰপিছত এতিয়া আমি চাওঁ 16 নম্বৰ কোৱেশ্চন খুদিছে যে হুইচ ষ্টেট এনজয়ছ দ্য ডিষ্টিংকশ্যন অফ বিং দ্য ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট অফ ইণ্ডিয়া মানে কোনখন ৰাজ্যই ভাৰতৰ প্ৰথম ভাষিক ৰাজ্য হোৱাৰ গৌৰৱ লাভ কৰিছে গতিকে আপোনাৰ লিংগুইষ্টিকৰ ক্ষেত্ৰত প্ৰথম ষ্টেটে আপোনাৰ সেই স্বাধীনতা লাভ কৰিছিলে আপোনাৰ আন্ধ্ৰ প্ৰদেশ এনেকুৱা আপোনাৰ ষ্টেট য'ত আপোনাৰ কি হ'ব লিংগুইষ্টিক আপোনাৰ বিং দ্য ফাৰ্ষ্ট লিংগুইষ্টিক ষ্টেট অফ ইণ্ডিয়া মানে আপোনাৰ ডিষ্টিংকশ্যন এজন পাইছিলে সেইটো হৈছে আপোনাৰ আন্ধ্ৰ প্ৰদেশ ৰাজ্যখনে প্ৰথমবাৰ ভাষিক ৰাজ্য হোৱাৰ গৌৰৱ লাভ কৰিছিলে সেইটো কথা মত হ'ব গতিকে সেইটো কাৰণে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন এ আন্ধ্ৰ প্ৰদেশ এতিয়া আমি চাওঁ 17 নম্বৰ কোৱেশ্চন কৈছে যে নেম অফ টু পাৰ্চন হু প্লেড ভাইটেল ৰোল ইন ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেটছ অফ ইণ্ডিয়া ৱেৰ গতিকে এইটো ক্ষেত্ৰত চাওক যে আপোনাৰ একেবাৰে আপোনাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন যে প্ৰিন্সলি ষ্টেটবিলাক আপোনাৰ যেতিয়া ধৰক ভাৰত স্বাধীন হোৱাৰ পিছত তেনেকুৱা আপোনাৰ বহুত তেনেকুৱা আপোনাৰ ৰজা শাসিত তেনেকুৱা আপোনাৰ ষ্টেট আছিল বা ৰাজ্য আছিলে সেই ৰাজ্যবিলাক গোট খোৱাত কোন মানুহে তেনেকুৱা আপোনাৰ ভাগ লৈছিলে গতিকে সেই আপোনাৰ মানুহকেইজনৰ নাম সদায় মনত হ'ব চৰ্দাৰ বল্লভভাই পেটেল আৰু ভি এন মেননে আপোনাৰ এই গোটেইখিনি আপোনাৰ কাম আপোনাৰ ইণ্টিগ্ৰিটি কোৰ্ট মানে তেওঁ মুখ্য ৰোল হিচাপে প্লে কৰিছিলে গতিকে কোনটো ষ্টেট কিমান চনত বনিছিলে গোটেই আপোনাৰ জানি ল'ব তেতিয়া আপোনাৰ চাব যে আপোনাৰ সেই ইণ্টিগ্ৰেশ্যনৰ বিষয়ে আপোনাৰ মেইন ৰোল প্লে কৰিছিলে চৰ্দাৰ পেটেল আৰু ভি এন মেনৰ বিষয়ে তাত থাকিব গতিকে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভি এন মেনন হৈছে মেইন ইণ্টিগ্ৰেশ্যনৰ প্ৰিন্সলি ষ্টেটবিলাক কম্বাইন কৰোঁতে মেইন ৰোল প্লে কৰিছিলে গতিকে ইয়াৰ কাৰণে এনসাৰ হ'ব অপচন সি বোথ বি এণ্ড সি
তাৰপিছত চাওঁ 18 নম্বৰ কুৱেশ্যন ইয়াত কৈছে যে হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ইজ ওৱান অফ দ্য লাষ্ট ষ্ট্ৰং হোল্ডছ ফৰ দি ৱাইল্ড বাফেলো মানে বনৰীয়া মহৰ আপোনাৰ ক'বলৈ গ'লে আপোনাৰ দুৰ্গম বা আপোনাৰ মেইন ঠাই বুলি ক'ব লাগিব গতিকে এই আপোনাৰ বনৰীয়া আপোনাৰ মহ পোৱা যায় কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্কত বহুত সংখ্যা মানে আপোনাৰ ৱাইল্ড বাফেলো দেখিবলৈ পোৱা যায় গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন ডি কাজিৰঙা নেশ্যনেল পাৰ্ক গতিকে এইমাত্ৰ কৈছিলোঁ যে আপোনাৰ মানাস নেশ্যনেল পাৰ্ক ক'ত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত আছে নামেৰি নেশ্যনেল পাৰ্ক হৈছে বৰ্তমান শোণিতপুৰ ডিষ্ট্ৰিক্টত পৰে তাৰপিছত ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু আছে আপোনাৰ ডিব্ৰুগড়ত আছে আপোনাৰ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক গতিকে গোটেই আপোনাৰ ইয়াত নেশ্যনেল পাৰ্কৰ বিষয়ে দিয়া হৈছে যে কোনটো নেশ্যনেল পাৰ্ক কোনটো ডিষ্ট্ৰিক্টত আছে এইমাত্ৰ ক'লোঁ গতিকে মহটোবা মানাস নেশ্যনেল পাৰ্ক আছে আপোনাৰ বঙাইগাঁও আৰু বৰপেটাৰ মাজত আৰু আপোনাৰ ডিব্ৰু-চৈখোৱা আছে আপোনাৰ ডিব্ৰুগড়ত নামেৰি আছে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত আৰু কাজিৰঙা আছে আপোনাৰ গোলাঘাট আৰু আপোনাৰ নগাঁও ডিষ্ট্ৰিক্টৰ মাজত গতিকে এতিয়া আমি চাওঁ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যনত সুধিছে যে হাউ মেনি কমিটিজ ৱেৰ ছেট আপ বাই দি কনষ্টিটিউণ্ট এছেম্বলি ফৰ ফৰ্মিং দ্য কনষ্টিটিউশ্যন গতিকে চাওক যে আপোনাৰ ইয়াতে মই ইণ্ডিয়ান পলিটিকেল প্ৰায়ভাগ কুৱেশ্যনবিলাক ফৰ্মেশ্যন কৰিছোঁ গতিকে ইয়াত সুধিছে যে হাউ মেনি কমিটিজ ৱেৰ ছেট আপ বাই দি কনষ্টিটিউণ্ট এছেম্বলি ফৰ ফৰ্মিং দ্য কনষ্টিটিউশ্যন ফৰ্মেশ্যন কৰিবৰ কাৰণে কেইটা কমিটি ফৰ্মেশ্যন কৰা হৈছিলে গতিকে আপোনাৰ তেনেকুৱা কমিটি ফৰ্মেশ্যন কৰিছিল মুঠ 13টা এই 13টা কমিটিৰ আপোনাৰ কনষ্টিটিউশ্যন বনাবৰ কাৰণে বনোৱা হৈছিলে গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন বি তাৰপিছত চাওক 20 নম্বৰ কুৱেশ্যন কি দিছে দ্য ৰিয়েকশ্যন টেক্স প্লেচ ইন দ্য ছাৰ্ফেচ অফ দ্য ছান ইজ কল্ড গতিকে চাওক যে এতিয়া বৰ্তমান ছায়েন্সৰ এটা কুৱেশ্যন সুধিছোঁ যে সূৰ্যৰ পৃষ্ঠত হোৱা বিক্ৰিয়াটোক কি বুলি কোৱা হয় এতিয়া সূৰ্য চাওক এতিয়া সূৰ্যৰ পৰা আমি সদায় আমি পোহৰ শক্তি পাই আছোঁ গতিকে সেই পোহৰ শক্তিৰ মেইন চ'ৰ্চটো ক'ৰ পৰা হৈছে গতিকে সেই চ'ৰ্চটো আপোনাৰ কিহৰ কাৰণে পাওঁ মেইনলি নিউক্লিয়াৰ ফিউজন বুলি কোৱা হয় তাত হিলিয়াম আৰু আপোনাৰ নিউট্ৰনৰ মাজত আপোনাৰ এনিটাইম আপোনাৰ তাতে আপোনাৰ ৰিয়েকশ্যন ঘটি আছে যাৰ ফলত আমি আপোনাৰ পোহৰ আৰু তেনেকুৱা আপোনাৰ শক্তিবিলাক পাই আছোঁ যাৰ কাৰণে আমি বৰ্তমান জীয়াই আছোঁ গতিকে ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ নিউক্লিয়াৰ ফিউজন গতিকে মই এই কুৱেশ্যনটো আপোনাৰ প্লেচ কৰাৰ এইটোৱে বিষয় যে ইয়াতে আপোনাৰ কিছুমান মানুহে কনফিউজন হয় যে ফিউজন হয় নে ফিজন হয় গতিকে এইটো কথা মনত হ'ব যে আপোনাৰ নিউক্লিয়াৰ ফিউজনৰ কাৰণে আপোনাৰ ইয়াতে আমি যোনটো আপোনাৰ ছাৰ্ফেচৰ যোনটো আপোনাৰ ৰিয়েকশ্যন হয় তাৰ কাৰণে আমি পোহৰ বা শক্তি বা আপোনাৰ যোনটো আমি পোহৰ দেখা পাইছোঁ তাৰ কাৰণে আমি এজ এ ৰিজাল্ট হিচাপে পাওঁ গতিকে নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিউজনটো দুইটা বেলেগ হয় গতিকে ফিউজন মানে হৈছে আপোনাৰ হিলিয়াম আছে হয়নে হিলিয়াম নিউট্ৰন তাৰপিছত ডিউট্ৰন বা হিলিয়াম নিউট্ৰন যিমান আছে সেইখিনি আপোনাৰ সূৰ্যৰ পোহৰত বা সূৰ্যৰ ছাৰ্ফেচত এই গোটেইখিনি কম্বাইন হৈ পেলাই আপোনাৰ যোনটো আপোনাৰ হেৰি ফৰ্মেশ্যন হ'ব এটা মলিকিউল সেই মলিকিউলটো আপোনাৰ কি হয় আপোনাৰ এটা এনাৰ্জি ৰিলিজ কৰিব যেতিয়া কম্বাইন হ'ব এই কম্বাইন হ'লে এটা এনাৰ্জি ৰিলিজ কৰিব তেতিয়া আমি কি হ'ব আমি সূৰ্যৰ পোহৰৰ পৰা আমি পোহৰ হিচাপে পাওঁ গতিকে এইটোৱে হৈছে আপোনাৰ নিউক্লিয়াৰ ফিউজন হ'ব লাগিব মানে কি যেতিয়া গোটেইখিনি আপোনাৰ হিলিয়াম ডিউট্ৰন আৰু নিউট্ৰন গোটেইখিনি কম্বাইন হৈ যেতিয়া আপোনাৰ এটা এনাৰ্জি বা এটা মলিকুল ফৰ্মেশ্যন হ'ব তাক কোৱা হয় তেতিয়া নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিজন হৈছে মানে ছাপ'জ আপোনাৰ এই মলিকুলৰ পৰা ছাপ'জ আমি নিউট্ৰন ওলালোঁ হিলিয়াম ওলাল বা ছাপ'জ ডিউট্ৰন ওলাল সেই তেতিয়াও আপোনাৰ ছেপাৰেট হোৱাটো কোৱা হয় নিউক্লিয়াৰ ফিজন মানে হৈছে এটা মলিকুলৰ পৰা বাকী মলিকুলকেইটা ছেপাৰেট হোৱাটো কিন্তু এটা আপোনাৰ মলিকুলৰ যেতিয়া আপোনাৰ গোটেইখিনি যেতিয়া কম্বাইন হৈ পেলাই এটা এনাৰ্জি হ'ব তাক কোৱা হয় নিউক্লিয়াৰ ফিউজন আৰু ফিজন মানে হৈছে এটা নিউক্লিয়াৰ পৰা গোটেইখিনি মানে ডিভাইড হোৱা বা ছাপ'জ মানে হেৰি বেলেগ হোৱা সেইটো কোৱা হয় নিউক্লিয়াৰ ফিজন গতিকে এইটো কথা মত হ'ব যে ফিউজন মানে হৈছে বেলেগ আৰু নিউক্লিয়াৰ ফিজন মানে হৈছে বেলেগ এতিয়া আমি চাওঁ Question number 21 কৈছে যে হুইচ প্লেনেট ইজ কল্ড ইভিনিং ষ্টাৰ এজ ৱেল এজ মৰ্ণিং ষ্টাৰ এনেকুৱা কুৱেশ্যনবিলাক থাকে যে প্লেনেটৰ ওপৰত আপোনাৰ কোনটো তেনেকুৱা হেৰি আপোনাৰ প্লেনেট আছে য'ত মানে আপুনি তেনেকুৱা ধৰক বহুত নাম আছে তেনেকুৱা প্লেনেটৰ সেই প্লেনেটৰ আপোনাৰ বহুত তেনেকুৱা নাম লগাই পেলাই কুৱেশ্যনবিলাক ফৰ্মেশ্যন কৰে গতিকে আমাৰ ইয়াতে এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি ভেনাছৰ আপোনাৰ কোৱা হয় মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয় বা আপোনাৰ আৰ্থ টুইন বুলিও কোৱা হয় ভেনাছক
ভেনাছক কোৱা হয় আৰ্থছ টুইন আৰু এইটো কথা মনত থ'ব যে আপোনাৰ ভেনাছ হৈছে একেবাৰে নিয়াৰেষ্ট প্লেনেট আপোনাৰ আৰ্থৰ ওচৰত গতিকে আৰ্থৰ একেবাৰে ওচৰত আপোনাৰ গ্ৰহ হৈছে ভেনাছ সেইটো কথা মনত থ'ব আৰু মাৰ্কিউৰি বুলি কৈছে মাৰ্কিউৰি হৈছে একেবাৰে আপোনাৰ ছানৰ ওচৰত সেইটো কথা মনত থ'ব যে ছানৰ একেবাৰে ওচৰত যোনটো আপোনাৰ গ্ৰহ আছে সেইটো হৈছে আপোনাৰ মাৰ্কিউৰি 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 এতিয়া আমি যাওঁ 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যন কি দিছে চাওক দি হাইয়েষ্ট ডেম অফ ইণ্ডিয়া ইজ সিটুৱেটেড অন হুইচ ৰিভাৰ গতিকে চাওক যে ইয়াতে হাইয়েষ্ট ডেমৰ বিষয়ে মানে একেবাৰে সৰ্বোচ্চ বা একেবাৰে ক'বলৈ গ'লে ওখ মথাউৰি কোনটো নদীৰ ওপৰত থকা বুলি কৈছে গতিকে এইটো কথা মনত হ'ব যে এইটো যোনটো আপোনাৰ ডেম আছে তেহৰী ডেম বুলি কোৱা হয় মেইনলি তেহৰী ডেমটো হৈছে আপোনাৰ ইয়াতে ভাগীৰথী নদীৰ ওপৰত আছে গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন চি ভাগীৰথী নদীৰ ওপৰত যোনটো ডেম আছে সেই ডেমটোৰ নাম হৈছে আপোনাৰ তেহৰী ডেম আৰু তেহৰী ডেম হৈছে হাইয়েষ্ট ডেম অফ ইণ্ডিয়া মানে ক'বলৈ একেবাৰে ওখ সৰ্বোচ্চ মথাউৰি হয় আৰু এই মথাউৰি আছে ভাগীৰথী নদীৰ ওপৰত গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন চি তাৰপিছত এটা 23 নম্বৰ কোৱেশ্যনত যাওঁ 23 নম্বৰ কোৱেশ্যনত কি দিছে যে হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2024 ইণ্টাৰনেশ্যনেল য়োগা ডে বৰ্তমান পাৰ হৈ গ'ল হয় নহয় ইণ্টাৰনেশ্যনেল ডে বৰ্তমান পাৰ হৈ গ'ল ইণ্টাৰনেশ্যনেল ডে অফ য়োগা আছিল আপোনাৰ 21 কিমান আছিলে 21 জুন হয়নে 21 জুনত আছিল আপোনাৰ ইণ্টাৰনেশ্যনেল ডে অফ য়োগা গতিকে তাৰ কাৰণে থিম আছিলে অপশ্যন বি য়োগা ফৰ সেলফ এণ্ড ছ'চাইটি গতিকে আপোনাৰ ইয়াৰ এইটো ক্ষেত্ৰত আপোনাৰ থিমটো সদায় মনত হ'ব যে য়োগা ফৰ সেলফ এণ্ড ছ'চাইটি আছিলে আপোনাৰ ইণ্টাৰনেশ্যনেল ডে অফ য়োগাৰ 2024ৰ থিম আছিলে গতিকে এইটো ক্ষেত্ৰত মই আপোনালোকক ক'ম যে আপোনাৰ যিমান ইম্পৰ্টেণ্ট ডে আৰু ডেটছ আছে গোটেইখিনি আপোনালোকে মনত থ'ব আৰু সেইটো হিচাপত আপোনাৰ থিমবিলাকো মনত থ'ব তেতিয়া আপোনাৰ এনেকুৱা ধৰক থিম ৰিলেটেড যদি কুৱেশ্যন সোধে লগালগ আপুনি এনচাৰ দিব পাৰিব তাৰপিছত এতিয়া আমি চাওঁ 24 নম্বৰ কুৱেশ্যনত 24 নম্বৰ কুৱেশ্যন কি দিছে চাওক যে অন 29th জুন গতিকে বেছি দিন হোৱা নাই 29th জুনৰ কথা কৈছে ইয়াতে 29th June 2024 the DRDO successfully tested a missile namely Abhyas নামৰ এটা মিসাইল টেষ্ট কৰিছে for the Indian Armed Forces কাৰণে আপোনাৰ টেষ্ট কৰিছে now this Abhyas missile type of missile গতিকে এই Abhyas মিসাইলটো কোনটো টাইপৰ মিসাইল হয় গতিকে এইটো কথা মনত হ'ব যে আপোনাৰ মিসাইল তেনেকুৱা বহুত আছে যে ধৰক কিছুমান আপোনাৰ সাৰফেসৰ পৰা আপোনাৰ ডাইৰেক্ট আপোনাৰ এনেকুৱা মাৰিব পাৰি এয়াৰলৈ গতিকে এইটো সাৰফেস টু এয়াৰ বুলি কোৱা হয় আৰু কিছুমান আকৌ কি হয় সাৰফেস টু সাৰফেস মানে আপোনাৰ মাটিৰ পৰা মাটিলৈকে এটা পইণ্টৰ পৰা আনটো পইণ্টলৈ ফায়াৰ কৰিব এইটো সাৰফেস টু সাৰফেস বুলি কোৱা হয় আকৌ কেতিয়াবা আপোনাৰ কি হয় এয়াৰ টু সাৰফেস মানে আপোনাৰ মানে বতাহৰ পৰা আপোনাৰ ডাইৰেক্ট মানে সাৰফেসলৈ মাৰিব পাৰে সেইটো কোৱা হয় এয়াৰ টু সাৰফেস গতিকে তেনেকুৱা আছে মিসাইলবিলাক গতিকে এই অভ্যাস মিসাইল হৈছে সাৰফেস টু এয়াৰ মিসাইল মানে আপোনাৰ সাৰফেসৰ পৰা ডাইৰেক্ট আপোনাৰ হেৰি এয়াৰলৈ মাৰিব পাৰি গতিকে এই মিসাইলটো হৈছে সাৰফেস টু এয়াৰ মিসাইল গতিকে ইয়াৰ কাৰণে এনচাৰ হ'ব অপশ্যন এ এতিয়া আমি যাওঁ 25 কুৱেশ্যন মানে একেবাৰে শেষৰ কুৱেশ্যন সুধিছে যে হুইচ এমং কিং এনেক্সড দ্য চুতীয়া কিংডমটো মানে কোনে অধীন লৈ আনিছিলে গতিকে সেই আপোনাৰ আহোম ৰজাজনৰ নাম সুধিছে গতিকে আহোম ৰজাজনৰ নাম হৈছে চুহুংমুং দিনতে আপোনাৰ চুতীয়া কিংডমটো আপোনাৰ আহোম ৰাজ্যৰ তলত আহিছিলে গতিকে এইটো কথা মনত হ'ব যে আপোনাৰ চুতীয়া কিংডম ফাউণ্ডাৰ আছিল আপোনাৰ বীৰপালৰ দিনত আপোনাৰ এইটো আপোনাৰ চুতীয়া কিংডমটো হৈছিলে আৰু চুহুংমুঙৰ দিনত আপোনাৰ চুহুংমুঙে যেতিয়া আপোনাৰ আক্ৰমণ কৰিছিল তেতিয়া চুতীয়া কিংডমটো আহোম ৰাজ্যৰ তলত আহিছিলে গতিকে মই 1 পৰা 25 লৈকে যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইখিনি দেখাইছোঁ যদি কুৱেশ্যনবিলাক যদি কোনোবা ক্ষেত্ৰত যদি বুজি পোৱা নাই তেতিয়াহ'লে আকৌ এবাৰ ৰিপিট কৰি ল'ব আৰু ৰিপিট কৰি পেলাই বস্তুখিনি কোনোবা এটা বহীত আপোনালোকে নিশ্চয় লিখি ল'ব তেতিয়া আপোনাৰ ৰিভিজন কৰিবলৈ তেতিয়া সহজ হ'ব আৰু যিসকলে বৰ্তমান আসাম পুলিচৰ কাৰণে বৰ্তমান এপ্লাই কৰিছে তেতিয়া তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো একেবাৰে চোৱাটো জৰুৰী কাৰণ ইয়াত কিছুমান আপোনাৰ বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দেখুওৱা হৈছে আৰু যদি সেই কুৱেশ্যনবিলাক যদি ভাল লাগে তেতিয়াহ'লে বহীত লিখি ল'ব আৰু যদি আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে নিজৰ পৰিয়াল বা আপোনাৰ নিজৰ ফ্ৰেণ্ডৰ বা নিজৰ ধৰক যিসকলে বৰ্তমান প্ৰিপাৰেশ্যন চলাইছে তেতিয়াহ'লে তেখেতসকলক নিশ্চয় শ্বেয়াৰ কৰিব
আৰু আসাম পুলিচৰ ক্ষেত্ৰত মই এইটোৱে ক'ম যে আপোনালোকে নিজৰ শাৰীৰিক ক্ষেত্ৰত আপুনি যিমান কষ্ট কৰিব সেইটো ক্ষেত্ৰত মই এইটোৱে ক'ম যে আপোনালোকে যিমান পাৰে আপোনালোকে মেণ্টেলি প্ৰিপাৰেশ্যন হ'ব লাগিব ফিজিক্যালি যিমান প্ৰিপাৰেশ্যন হ'ব লাগিব মেণ্টেলি সিমান প্ৰিপাৰেশ্যন হ'ব লাগিব তেতিয়াহে আপুনি চাকৰিটো পাব এইটো ক্ষেত্ৰত মই এইটোৱে ক'ম যে যিমান পাৰে আপোনালোকে শাৰীৰিক কষ্ট কৰক দৌৰা কুদাটো আছে আপোনালোকে যিমান পাৰে দৌৰা কুদা হাই জাম্প লং জাম্প সেইটোতো আপুনি কষ্ট কৰিব লাগিব তাৰপিছত আপোনাৰ যিমানখিনি টাইম পাব সেইখিনি টাইমত আপোনালোকে জিকে তাৰপিছত মেথছ ৰিজনিং যিমান যি আছে গোটেইখিনি আপোনালোকে পঢ়িব লাগিব তেতিয়াহে আপোনালোকৰ পৰীক্ষাবিলাক ক্লিয়াৰ হ'ব আৰু চাকৰি পাবলৈ সক্ষম হ'ব গতিকে এনেকুৱা মই আপোনাৰ আসাম পুলিচৰ লগত জড়িত বা আসাম এডিআৰই এক্সামৰ লগত জড়িত তেনেকুৱা ভিডিঅ'বিলাক মোৰ এইটো চেনেলত মই দি আছোঁ গতিকে বৰ্তমান মোৰ চেনেল ইউটিউব আৰু আপোনাৰ ফেচবুক আৰু লগতে ইনষ্টাগ্ৰামত এভেইলেবল হৈ আছে গতিকে আপোনালোক যদি ভাল পাইছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ যদি ফেচবুক আৰু ইনষ্টাগ্ৰামত যদি আপুনি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ সকলোকে ধন্যবাদ আৰু জয় হিন্দ